নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ গাইজ মই সাজি কাচি এই ৰাতি ক'ত যাব ওলাইছোঁ আপোনালোকে ধৰিব পাৰিছেনে মানে গাইজ ৰাস বহি আছে শেষ হ'বই আৰু আজি ৰবিবাৰ বহুত মানুহ হ'ব তো আপোনালোকক দেখাম মই ৰাস ক'ত উঠোঁ এনজয় কৰিম কিবা কিবি আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো মানে আমি ৰিজাৰ্ভত যাম আমাৰ ওচৰৰ মানুহখিনি বেছি মানুহ নাই 10টামান হ'ব তো চাই থাকক গাইজ গাড়ীত উঠি ল'লোঁ এটা টচ ধৰি থাক পাৰিছোঁ ইফালে লাইন চাইন চব বন্ধ কৰি দিছে আৰু আমি বেছি মানুহ নাই চলি পলি 12টামান হ'ম গাইজ আৰু পিছফালে খালী একদম 4টা চিট খালী আছে আৰু আপোনালোকক মই 4 জেগাত বেয়া দস্ত মানে কাই আছে বাই তো চাই থাকক হ'ব দেখো এটা ৰাস পালোঁ আহি পালোঁ ফাৰ্ষ্ট প্ৰথমখিনিয়ে বৃন্দাবন আছে মানুহ চাওঁ আৰু চাই গ'লে ইয়াতে কি কামনা কৰিছে জানানা ইয়াতে যে গাছডাল আছে গুলপীয়া ফুলকেইটা এডাল হালকি বনালি বোলে মাথাত মাৰিবৰ কাৰণে লৈ যাব পাৰিলে চাচোন ঘটনা এইগিলানো কথা না কামনা চাচোন একেবাৰে বৃন্দাবনৰ দৃশ্যটো ৱাটাৰফলটো দেখুৱাও ৱাটাৰফল নিজৰা মিনি ৱাটাৰফল পানী আছে দৈৱকীৰ বিয়া ফাৰ্ষ্ট গাইছ পুতুনা আটা পাৰি আছে হৰি মন্দিৰ আৰু প্ৰতিমা মাহা দেখা গ'লে ভিডিঅ'টো মস্ত লাম্বা হ'ব যিহেতুকে মই 4খনমান ৰাসে চাম সেইকাৰণে বেছি দেখা নাথাকোঁ গাইজ ডাইৰেক্ট মিনা বজাৰত লগ পাই আছিলোঁ মই মানুহ মাহা চাওঁ ইমান তলত আৰু এখন চাওঁ বাপৰে বাপ আমি ডাঙৰটোত উঠাৰ মাথা মাৰি আছিলে এই পকা যিটো উঠাৰ কাৰণে ভয় কৰি আছিলোঁ সেইটো উঠাৰ চেষ্টা কৰিছোঁ ৰ গাইজ টিকট কাটি লৈছোঁ এতিয়া এই বৌ আৰু মই যাম গাইজ একদম ডাঙৰ যে চাৰ্কিটো মই আপোনালোকক দেখাই আছিলোঁ ভয় লগা কৰি আছিলোঁ ক্ষেত্ৰতে উঠি এতিয়া মই একদম সাজু একেবাৰে হয় ভয়ো লাগছে যিহেতু ধপধপে আছে তোৰ কেনে লাগছে গাইজ মোৰ ভয় নালাগে আটা পাৰি একেবাৰে মোৰ আটা নহয় গৈছে গাইজ কি ক'ম মই আপোনালোকক মোৰ ভয়ৰ এই ভয় কৰা নাই হাঁহিয়ে আছে পুৰা মই তাতে ভয়তে আটা পাৰি আছোঁ তই হাঁহি আছে গাইজ ভয় নালাগে মই চকু তকু যে এনেকৈ মুজিছোঁ আৰু মেলা নাই আৰু মই কি ৰকম চাই থাকাংতে আমি দুটাই হৰালোঁ আমাক এৰি ইয়াতকেইটা কহিবা গ'ল আমাৰ গমেই নাই ইমান মানুহৰ মাজত ক'ত বিচাৰি ফুৰোঁ এতিয়া বেয়া হৰুৱালোঁ গাইছ বেয়া হৰালোঁ তাকো হৰুৱালোঁ বোলে আমিয়ে হৰাইছোঁ ফুলিছা য'ততে কয় আছোঁ বা আমি হাত বাৰু কয় আছে আৰু ঘূৰি ফুলিত তাতে আহিবাচোন মানে কি হ'ব আমাৰ ঘৰৰ মানুহকেইটা বিচাৰি থাকোঁতে এটাই কুত্তিকে মাছটো বিচাৰি কামিনীক বিচাৰি পাইছোঁ গাইছ অলপ সময় এটাও আড্ডা মাৰোঁ তাৰপিছত আমি একদম ভালকৈ বিচাৰিম গাইছ হাতে যায় একদম একেবাৰে পাৰ্কিং পাছি আমি ইয়াতে মিনা বজাৰত ঘূৰি আছোঁ বিচাৰি ফুৰি আছোঁ এইবাৰ আমিও পাৰ্কিঙত তাকে গ'লে যাম আৰু দুখন ৰাস চাবা আছে না চাই গ'লোঁ বাই এইবাৰ আৰু বেলেগ ঠাইত যাম ৰামপুৰ পলাশবাৰী যাম
ৰামপুৰৰ ৰাস আহি পালোঁ, 2nd নম্বৰ ৰাস। এইখনো অলপমান চাম আৰু বেছি নাচাম। উঠাকে বঢ়িয়া থককে দিছে একদম, আমাৰ পোজ দিয়া মানুহ ভৰ্তি সকল। ৰামপুৰৰ ৰাস চোৱা ইতানে 6 গাঁৱত মই এনেকৈ দেখাব পৰা নাছিলোঁ মানুহৰ ভিৰ, আৰু কিন্তু এতিয়া সিমান এটা নাই আৰু দেখাব পাৰি, কিন্তু তাতেতো প্ৰতিমাখিনি অলপ চলপ দেখাছোঁ। এতিয়া ইমানে দেখা নাথাকোঁ দিয়ক, বহুত দীঘল হৈ যাব ভিডিঅ'টো। এতিয়া পুতলাৰ নাচ হৈছে, পুতলা মাখা নাচে, হাতেদি তলত হেৰি কৰি থাকে, চাওকচোন অলপমান আপোনালোকে। ওপৰৰ পৰা মানুহবিলাকে হাতেদি হেৰি কৰি আছে। অলপমান পুতলাৰ নাচ চালোঁ, আৰু এতিয়া ৰামপুৰত হ'ল। আমি এতিয়া চিধা যাম চাগে পলসবাৰী। তো মিৰ্জা আছে, মিৰ্জাটো চাব, মিৰ্জাটো চাই যদি চাম দেখাম মই। সোমবাৰ মাক এটো দিছে বোলে মিৰ্জাত প্ৰতিমাত, দেখাম দিয়ক, চাই থাকক। মস্ত ঠাণ্ডা লাগছে, মিৰ্জা পালোঁ এতিয়া 10:30 বাজিল। আৰু মিৰ্জা ৰাখা ঠাণ্ডা না গাইছ, তুমি ঠাণ্ডাত মৰব লাগছে, তুমি ভিতৰত নিবা নাই গাইছ। মিৰ্জাৰ গেটটো পাইছোঁ এতিয়া, মিৰ্জাত অলপমান চাম। এই আমাজন নাই যেতিকে লাষ্ট পলসবাৰী। সোমবাৰ মি আগত তাতে মানুহ ভৰ্তি আছে। মিৰ্জাকো বাই বাই দিলোঁ এতিয়া, এইবাৰ চিধা পলসবাৰীত লগ পাই আছোঁ। ৱেলকাম টু পলসবাৰী ৰাস, ৱেলকাম টু পলসবাৰী ৰাস। আহি পাইছোঁ ফাইনেলি, অৱশেষত 11:30 বাজিল, আৰু আমি পলসবাৰীৰ ৰাস পালোঁ। আৰু এতিয়া মীনা বজাৰত উঠিম বুলি আশা কৰি আহিছোঁ। তহঁতে নুঠিব লাগলি, মইতো অকলে বোলে পেচাব কৰা লাগি আছে, ভয়তে আৰু পেচাব কৰি দিলি কি হ'ব। পলসবাৰীৰ মেইন গেট ফাইনেলি গাইছ। এইবাৰ জাপিতত আহিছোঁ, ডাঙা চাৰ্কিটত আটা পাৰা হ'ল, এইবাৰ জাপিতত। এতিয়া 1:30 বাজিল, লাইফত ফাৰ্ষ্ট এনেকৈ এই 1:30 বজাত বুলি ৰাস্তা ৰেকৰ্ড। আৰু এই লাষ্ট এতিয়া চিধা ঘৰত যাম, আৰু ক'তো নোসোমাম। তো আজি আছিল